তুমি কোৱা কথাটো খুব গম্ভীৰ। জন্ম, মৃত্যু আৰু বিবাহ আমাৰ হাতত নাই। এইটো জীৱনৰ এটা বাস্তৱ সত্য। এই কথাৰ অৰ্থ কি? জন্ম আমি কেতিয়া, ক'ত, কেনেকৈ ল'ম সেইটো আমাৰ নিয়ন্ত্ৰণত নাথাকে। মৃত্যু, জীৱনৰ শেষ কেতিয়া আহিব সেইটো আমিও ঠিক কৰিব নোৱাৰোঁ। আৰু বিবাহ, বহু সময়ত জীৱনত কোন মানুহৰ লগত মিল হয়, কেতিয়া হয় সেইটো সম্পূৰ্ণভাৱে আমাৰ হাতত নাথাকে। কিন্তু এটা গুৰুত্বপূৰ্ণ কথা আছে, জীৱনটো কেনেকৈ জীয়াই থাকিম সেইটো সম্পূৰ্ণ আমাৰ হাতত থাকে। তুমি কেনেকৈ চিন্তা কৰিবা, কেনেকৈ কাম কৰিবা, কেনেকৈ মানুহৰ লগত ব্যৱহাৰ কৰিবা, সেইটোৱেই তোমাৰ জীৱনৰ গুণমান নিৰ্ধাৰণ কৰে। সৰলকৈ ক'বলৈ গ'লে জন্ম, মৃত্যু ভাগ্যৰ কথা। কিন্তু মানুহৰ যিটো মাজৰ সময়ছোৱা, সেই জীৱনটো তোমাৰ সিদ্ধান্ত। যদি তুমি সেই ভাৱনাটো লৈ আগবাঢ়া, চিন্তা ভাল কৰা, নিজৰ উন্নতিৰ বাবে কাম কৰিম আৰু আনক সন্মান দিম, তেনেহ'লে জীৱনটো সত্যতে সম্পূৰ্ণ হৈ পৰিব।